বন্ধুসকল আপুনি যদি এখন ITR ফাইল কৰিছে আৰু আপুনি জানিব বিচাৰিছে আপোনাৰ ITR খন ক'ত প্ৰসেস হ'ব কোনে প্ৰসেস কৰিব আপোনাৰ ITR খনৰ এসেসিং অফিচাৰ ক'ত বহে তেওঁৰ এড্ৰেছ কি বা আপোনাৰ পেন কাৰ্ড খনৰ জুৰিডিকচনেল AO কি হয় হেতু জানিব বিচাৰিছে তেতিয়াহলে কেনেকৈ জানিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইনকাম টেক্সৰ ৱেবসাইটত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহি গৈছো ইয়াত গুগল ওপেন কৰি লৈছো গুগলত আমি টাইপ কৰিম incometax.gov.in তাৰপিছত সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ লগে লগে এই পেজটোত আহি যাম য'ত হোম ইনকাম টেক্স ডিপাৰ্টমেন্ট এই লিংকটো আহিব ইয়াৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম আমি ইনকাম টেক্স ইণ্ডিয়াৰ যেটো ৱেবসাইট আছে তাতে আহি যাম এই পেজটোত আপুনি দেখা পাব লেফট সাইডত কুইক লিংকছৰ আন্ডাৰত কেটামান লিংকছ তাৰ ভিতৰত নো ইয়োৰ AO যেটো লিংক আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক নো ইয়োৰ AO ৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক পেন নম্বৰটো ভৰাবলৈ কোৱা হৈছে আৰু আপোনাৰ মোবাইল নম্বৰটো ভৰাবলৈ কোৱা হৈছে যেটো নেকি পেন নম্বৰৰ লগত লিংক আছে গতিকে হেতু ভৰাই আপুনি কন্টিনিউ কৰি দিয়ক কন্টিনিউ কৰি দিয়াৰ লগে লগে এটা OTP আপোনাৰ মোবাইল নম্বৰটোত গুচি যাব হেতু ইয়াত ভৰাই ভ্যালিডেট কৰি দিয়ক ভ্যালিডেট কৰাৰ লগে লগে আপুনি আপোনাৰ জুৰিডিকচনেল এসেসিং অফিচাৰৰ ডিটেইলছটো পাব ইয়াত আপোনাৰ জুৰিডিকচনেল এসেসিং অফিচাৰৰ এড্ৰেছটো পাব ইমেইল বিলাক পাব আৰু আপুনি জানিব পাৰে আপোনাৰ ITR খন ক'ত প্ৰসিড হ'ব আপোনাৰ পেন কাৰ্ডৰ অফিসটো কোনটো এইবিলাক কথা আপুনি ইয়াৰ পৰাই বুজি পাব বন্ধুসকল এনেকৈ আপুনি যদি আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণৰ যিজন এসেসিং অফিচাৰ তেওঁৰ এড্ৰেছ ইমেইল এড্ৰেছ এইবিলাক জানিব বিচাৰিছে তেতিয়াহলে সহজতে জানিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইনকাম টেক্স ৰিটাৰ্ণৰ যিজন এসেসিং অফিচাৰ আছে তেওঁ ক'ত বহে তেওঁৰ এড্ৰেছ কি এই বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ